নমস্কাৰ, প্ৰথমটো ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, আমাৰো ভাল বাৰু। আৰু আজি হৈছে মাঘৰ বিহু উৰুকা, সকলোৱে জানে। গতিকে আমাৰ ফালৰ পৰা বিহু বহুত শুভেচ্ছা থাকিল। আৰু মানে কি আজি ৰাতিপুৱা সোনকালে উঠি লৈ গোটেই ঘৰৰ কামবিলাক কৰি মেলি সাজু হৈ চাকি গছ জ্বলাই পেলাই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া আৰু গাটো বৰ বেছি ভাল নাই, কিন্তু মানে ভাবিছোঁ যেতিয়া আজিৰ পৰা লং ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিম যেতিয়া, গতিকে আৰম্ভ কৰিয়ে দিছোঁ আৰু গা ভাল নালাগিলেও। বিহুনো কি, আচলতে আমি থাকোঁ গুজৰাটত মানুহজনৰ কৰ্মসূত্ৰে। গুজৰাটত থাকোঁ যেতিয়া মানুহজনো বৰ্তমান নাই, গ'ল দিল্লীলৈ। গতিকে কিন্তু বিহু পাতিম, ছোৱালীজনী আৰু মইহে অকলে ৰুমতে আছোঁ। গতিকে সৰুকৈ কিবা অকণমান আয়োজন কৰিছোঁ আৰু দেখাম। বিহু বুলি এয়া বনাইছোঁ কেইটামান কৰাই গুড়ি, আৰু এইফালে নাৰিকল আৰু চুজি লাৰু মিক্স আছে কেইটামান। ইফালে এয়া বনাইছোঁ বৰপিঠা, কিছুমানে তেলপিঠা বুলিও কয়, আমি বৰপিঠা বুলিয়ে কওঁ। আৰু আনফালে এয়া বনাইছোঁ কেইটামান নিমকি, মানে কাটা নিমকি কেইটামান বনাইছোঁ। সেয়াই আৰু বিহু, যিহেতু আমি ছোৱালীজনী আৰু মইহে অকলে আছোঁ, গতিকে ইমানেই। এতিয়া বাজিছে ৰাতি 9টা। আচলতে আজি মোৰ জন্মদিন আছিল। মানুহজন নথকাৰ কাৰণে মই একো চেলিব্ৰেট নকৰিম বুলিয়ে ভাবিছিলোঁ, কিন্তু কি হ'ব, এয়া যে আমাৰ লগৰ গোটেই সোপা আহি লৈ একদম এনেকুৱা ডাঙৰ এটা ছাৰপ্ৰাইজ দিলে। মানে মোৰ জীৱনত এনেকুৱা মানে এক্সপেক্ট কৰাই নাছিলোঁ এনেকুৱা এটা ছাৰপ্ৰাইজ পাম বুলি। তেওঁলোকে কেক চেক আনি এয়া কেক চেক কাটিলোঁ, মানে ইমানো ডাঙৰকৈ নহয়, হ'লেও এইখিনিয়ে মোৰ কাৰণে যথেষ্ট। মই বহুত বেছি সুখী এইখিনিতে। তাৰপাছত সেয়া কেক চেক কাটিলোঁ। অকণমান উকা লাগি আছিল মনটো, যিহেতু মানুহজন ঘৰত নাই আৰু মই আৰু ছোৱালীজনীহে অকলে। এওঁলোক আহি পেলাই এইখিনি এনজয় দিয়াত বহুত বেছি ভাল লাগিলে। থেংক ইউ দেই সকলোকে। আজি হৈছে মাঘৰ বিহু, আৰু এওঁলোকৰো ইয়াত এটা ডাঙৰ উৎসৱ আছে গুজৰাটত, মানে উত্তৰায়ণ কাইট ফেষ্টিভেল। সকলো ল'ৰা ছোৱালী মানে সকলোৱে গৈ পেলাই সেই চাদৰ ওপৰত গৈ চিলা উৰাই আৰু খানা খাই গান চান বজাই এনেদৰে অকণমান ফূৰ্তি কৰে আৰু গোটেইবিলাকে লগ লাগি। কিন্তু এই উৎসৱটো গুজৰাটত বহুত বেছি ডাঙৰ উৎসৱ। মানে মই 2 বছৰে দেখিছোঁ, 2 বছৰ দেখালৈকে এই বহুত বেছি ডাঙৰ উৎসৱ। সেয়াই ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাওঁ। একদম ইমানেই হুলস্থুল হৈ আছে, মই অকণমান চাউণ্ডটো কমাই পেলাইহে ভিডিঅ'টো বনাইছোঁ। সেয়াই আৰু মানে বিহু খাবলৈ মাতিছোঁ দেই, আমাৰ লগৰ আৰু আমাৰ ষ্টাফৰ একেলগে। তেওঁলোকক বিহু খাবলৈ মাতিছোঁ আজি হিমাচলৰ আৰু উত্তৰাখণ্ডৰ। তেতিয়াহ'লে আহিব, এতিয়া মই দেখাম আৰু চাই থাকিব। এয়া হৈছে আমাৰ আলহী, তেওঁলোক আহি পালে। মই চাহ তাহ খাবলৈ দি পেলাই য'ত যিমান বস্তু বনাইছিলোঁ সকলোখিনি উলিয়াই দিছোঁ এওঁলোকক খাবলৈ। একো বুজি পোৱা নাই বাৰু, হ'লেও বুজাই দিছোঁ। আৰু এয়া হৈছে উত্তৰাখণ্ডৰ, আৰু সেয়া হিমাচল গ'ল। ঘৰৰ কাম বনবিলাক কৰিও আজৰি হ'লোঁ। সেয়াই আৰু যিমানখিনি পাৰোঁ প্ৰথমটো ভিডিঅ'ত আজি দেখাইছোঁ। গতিকে আশা ৰাখিছোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো ভাল পায়, আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, গুড নাইট।